এনেকুৱা 10 টকীয়া মোলবোৰ 10 টকীয়া চাবোনৰ মোল এনেকৈ দিলে হেঁচি দিলে ঢিলা হৈ নাযায় এইটো একদম তাৰ সাৰ্টিফিকেট আপোনালোকক প্ৰভাইড কৰা হ'ব ব্যৱসায়টো আগবঢ়াই নিয়াৰ নামত যদি লোন এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে লোনো এপ্লাই কৰিব পাৰে আমি গোটেইখিনি বস্তু নমস্কাৰ জনাইছো সকলোকে আজি মই দীপশিখাই আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি পিছে এটা সাবনৰ ভিডিঅ' লৈ আহিলো আপোনালোকৰ মাজলৈ মানে বহুতে ফোন কৰি আছিল যে সাবনৰ ভিডিঅ' বহুত দিন দিয়া নাই বাইদেউ মোৰ অসুবিধা হৈ আছিল অলপ সেই কাৰণে মই আনিব পৰা নাছিলো সাবনৰ ভিডিঅ' আজি আপোনালোকক জনাব ওলাইছো বহুতে ফোন কৰি সুধি আছে যে সাবনবোৰ যোনে আমাৰ লগত জড়িত নাই আজিতো আমি 4 বছৰে ধুনীয়া কৰি ব্যৱসায়টো চলাই আছো বা আপোনালোককো আগবঢ়াই নিছো আজি 400 জনৰ ওপৰত মানুহে আমাৰ লগত আছে আমি ধুনীয়া কৰি তেওঁলোকৰ ব্যৱসায়বোৰ আগবঢ়াই লৈ গৈ আছো আমাৰ লগতে তেওঁলোকেও আগবাঢ়ি গৈ আছে বিশেষকৈ হাউস ওয়াইফখিনি এই ব্যৱসায়টো কৰি আছে বহুত কেইজনী মহিলাই এই ব্যৱসায়টো কৰি ধুনীয়া কৰি চলি আছে আমাৰ লগত জড়িত আছে যেহেতু আমি গম পাও তেওঁলোকে কেনেকুৱাকৈ ব্যৱসায়টো কৰি আছে বা তেওঁলোকে কেনেকৈ ব্যৱসায়টো আগবঢ়াই নিছে গোটেইখিনি আমি হেল্প কৰি দিছো সেই কাৰণে আমি গম পাও তেওঁলোকে কেনেকুৱা চলি আছে যদি আপোনালোকেও কোনোবাই এই ব্যৱসায়টো কৰিব বিচাৰে বিশেষকৈ হাউস ওয়াইফখিনি আমাৰ যিখিনি মহিলা আছে যিখিনি বেলেগৰ ওপৰত ডিপেন্ড কৰিব লাগে সদায় আমি বেলেগৰ ওপৰতে ডিপেন্ড কৰিব লাগে সেই কাৰণে আপোনালোকে যদি কোনোবাই নিজে কিবা এটা কৰি ইনকাম কৰিব বিচাৰে বা আপোনালোকে এনে থকাতকৈ ঘৰত থাকি 2 পইচা ইনকাম কৰিব বিচাৰে এই সাবনৰ ব্যৱসায়টো কৰিব পাৰে সাবনৰ ব্যৱসায়টো কৰিব পাৰে কিয় আপোনালোকৰ এইটো ব্যৱসায়ত বহুত পইচা ইনভেষ্ট কৰিব নালাগে আৰু ভালকে একদম ভাল চলি থকা ব্যৱসায় যদি ক'ব গ'লে আপোনাৰ এইটো ব্যৱসায় একদম ভালকৈ চলি আছে বৰ্তমান সময়ত ডিমান্ডটো বহুত বেছি এই অৰ্গেনিক সাবনটো কাৰণ আপোনালোকে দোকানত অৰ্গেনিক নাপায় অৰ্গেনিক সাবনটো আপোনালোকে দিলেহে সাপ্লাই দোকানী পাব কিন্তু টয়লেট শপটোহে তাত ইউজ হয় টয়লেট শপটোহে বিক্ৰী কৰি আছে কিন্তু আপোনালোকে যদি 10 টকা 20 টকাত এই সাবনটো উলিয়াই দিয়ে তেতিয়াহ'লে আপোনালোকৰ ধুনীয়া কৰি এই ব্যৱসায়টো চলি থাকে আৰু বহুতে এইটো ব্যৱসায় কৰিও আছে আমি মাল দি আছো আমি মাল সাপ্লাই দি আছো সেই কাৰণে আমি গম পাও আৰু আপোনালোকে যদি ধৰি লওক এই ব্যৱসায়টো কৰি যিখিনি ইনগ্ৰেডিয়েন্টছখিনি ল'ব বিচাৰে বা অনলাইন ক্লাছ কৰিব বিচাৰে আপোনালোকে আমাৰ পৰা কৰিব পাৰে আমি ধুনীয়া কৰি আপোনালোকক যেনেকৈ অফলাইন দেখাই দিও তেনেকৈ অনলাইনো আমি ধুনীয়া কৰি আপোনালোকক গোটেইখিনি বস্তু শিকাই মিলি আগবঢ়াই নিয়াৰ দায়িত্বখিনি আমাৰ আপোনালোকে মাত্ৰ আগবাঢ়ক ভাবি থাকিলেতো নহব যে কৰিব পাৰি নেকি বা চলে নেকি চলে 100% এইটো ব্যৱসায় চলি আছে কাৰণ বহুতে কৰি আছে বাৰে কৰি আছো আগৰ ভিডিঅ'টো কৈছো বহুতে এইটো ব্যৱসায় কৰি ঘৰবোৰ চলি আছে যদি ধৰি লওক এই সাবনবোৰ কিছুমানে যোনে ধৰি লওক প্ৰশিক্ষণ লোৱা নাই তেওঁলোকৰ অসুবিধাখিনি বাকি আমাৰ প্ৰশিক্ষণ লোৱা আমাৰ লগত জড়িত থকাখিনিতো তেওঁলোকে জানে গোটেইখিনি সাবনৰ যিখিনি জানিব লগা তেওঁলোকে জানে কিন্তু যিখিনি ধৰি লওক আমাৰ লগত জড়িত নাই বা তেওঁলোকে প্ৰশিক্ষণ লোৱা নাই ভাবিছে যে ইউটিউবত চাই তেওঁলোকে কৰিব বা কৰি আছে কিন্তু ইউটিউবত চাই আপোনালোকৰ কোনো পধ্যে পাৰফেক্ট হ'ব নোৱাৰে এতিয়া যদি পাৰফেক্টকৈ বনাই সঠিকভাৱে ব্যৱসায় কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে আমাৰ তাতে প্ৰশিক্ষণটো ল'ব পাৰে আমাৰ বৰপেটা মেইন টাউনতে আছে এই ট্ৰেইনিং চেণ্টাৰ আৰু যদি আপোনালোকে আহিব অসুবিধা বা ডিসটেন্স বেছি তেতিয়াহ'লে আপোনালোকে ধুনীয়াকৈ অনলাইন ল'ব পাৰে অনলাইনৰ জৰিয়তে আমি ধুনীয়া কৰি গোটেইখিনি বস্তু শিকাই দিয়াৰ লগতে আৰু যিখিনি ৰ মেটেৰিয়েল লাগে সাবনটো বনাই আপুনি দোকানত উলিয়াই দিব পৰাকৈ তাত যিমানখিনি বস্তু প্ৰয়োজন হ'ব সকলোখিনি বস্তু আপোনালোকৰ এভেইলেবল থাকিব সেই এটা পেকেজ লৈ আপোনালোকে ধুনীয়া কৰি ব্যৱসায়টো কৰি থাকিব পাৰে সেই পেকেজবোৰ যদি ল'ব বিচাৰে বা ট্ৰেইনিং ল'ব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত নাম্বাৰটো দিয়া আছে আপোনালোকে এবাৰ যোগাযোগ কৰি চাব পাৰে আৰু যিখিনি ধৰি লওক সাবন বনাতে প্ৰয়োজন হয় সব বেছ সেই সব বেছটো আপোনালোকৰ মেইন বস্তুৰ ওপৰত ডিপেন্ড কৰে যে আপোনালোকে কেনেকুৱা বস্তু ইউজ কৰি আছে সব বেছটো ভাল কোৱালিটিৰ হ'ব লাগিব বাৰে মই কৈ আছো সব বেছৰ বহুত কেইটা কোৱালিটি থাকে আপোনালোকে কোৱালিটিটো মেইনটেইন কৰাৰ চেষ্টা কৰিব কাৰণ সব বেছটো আপোনালোকে বেয়া দিলে তেতিয়া আপোনালোকৰ সাবনটো ধৰি লওক পারফেক্টলি নহব মানে যিমান তাত পারফেক্টলি বস্তুখিনি দিলেও পারফেক্টলি নাহিব সব বেছটো বেয়া হলে সেই কাৰণে ভাল কোৱালিটিৰ বস্তু আপোনালোকে লোৱাৰ চেষ্টা কৰিব আৰু আপোনালোকে কালাৰিং সব বেছটো ইউজ নকৰিব কালাৰিং সব বেছটো ইউজ কৰিলে ভাল নহয় তাত কালাৰ ইউজ মানে কালাৰ আৰু তাত কিছুমানে ভাবে যে তাত ধৰি লওক ইনগ্ৰেডিয়েন্টছটো দিয়া আছে এইটো পপায়াৰ সব বেছ তাত পপায়াখিনি দিয়া আছে সেনেকুৱাভাৱে ডাইৰেক্ট মেইল কৰে আৰু তাত দি দিয়ে সেই সব বেছটো আপোনালোকে ইউজ নকৰিব আপোনালোকৰ যদি সময় নাই বা আপোনালোকে ভাবিছে যে তাত দিয়া আছে হেনেকৈ দি দিলে হ'ব আপোনালোকৰ যদি সময় নাই তেওঁলোকৰ সময় আছে জানো যে তাতে মেইন বস্তুখিনি দিব বুলি সেই কাৰণে আপোনালোকে ট্ৰান্সপাৰেন্ট সব বেছটো ইউজ কৰিব আৰু ট্ৰান্সপাৰেন্ট সব বেছৰ পৰা আপোনালোকে যিকোনো সাবন বনাই সেল কৰিব আৰু এতিয়া আহো যে সাবনবোৰ ঢিলা হৈ যায় এইবোৰ এনেকৈ
মানে হেঁচি দিলে এইবোৰ হেঁচি দিলে ঢিলা হৈ যায় কিন্তু আমাৰ এই চাবোনটো চাব আপোনালোকৰ একদম ধুনীয়া একদম মানে টাইট হয় আৰু মেনুফেকচাৰিং ডেটৰ পৰা 2 ইয়াৰ্ছ দিব পাৰে তাত কিমানখিনি ইনগ্ৰিডিয়েণ্টছ দিলে আপোনালোকৰ 2 ইয়াৰ্ছ লাষ্টিং কৰিব বা আপোনালোকৰ গোটেইখিনি বস্তু পাৰফেক্ট কেনেকৈ হ'ব কিমানখিনি ইনগ্ৰিডিয়েণ্টছ দিলে আপোনালোকৰ পাৰফেক্ট হ'ব চাওক আমাৰ চাবোনটো আপোনাৰ এনেকৈ দিলে হেঁচি দিলে ঢিলা হৈ নাযায় এইটো একদম টাইট এনেকৈ ঢিলা হৈ নাযায় আপোনালোকে এনেকুৱা চাবোন বনাই এতিয়া দোকানত দিবলৈ হ'লে এইটো চাৰ্কুল হয় এবাৰ দেখাই দিছোঁ এইটো মিল্ক এণ্ড কেশৰ আৰু এইটো লেমন হয় এই গৰমৰ দিনৰ কাৰণে একদম পাৰফেক্ট এইবোৰ চাবোন যোনে ইউজ কৰি আছে তেওঁলোকেতো জানেই বা যোনে ব্যৱসায়টো কৰি আছে তেওঁলোকে জানেই এইবোৰৰ বেনিফিটবোৰ আৰু এই চাবোনৰ এই বহুতে কমপ্লেইন কৰে যে ফেনটো কম পায় বুলি মানে আমাৰ লগত জড়িত থকাখিনি নহয় যিখিনি ধৰি লওক ভিউৱাৰ্ছ আছে বেলেগ ভিউৱাৰ্ছখিনিও মানে কমপ্লেইন কৰে যে বাইদেউ এই চাবোনটো আমি বনাই আছোঁ অনলাইন আনিছোঁ বস্তু বা এনেই বনাই আছোঁ আৰু কিন্তু ফেনটো কম পাওঁ ফেনটো আপোনালোকে যদি পাৰফেক্টলি গোটেইখিনি বস্তু তাত ইউজ কৰে যিখিনি দিব লগা পেকেজত আমাৰ যিখিনি থাকে বস্তু সেইখিনি গোটেইখিনি বস্তু যদি ইউজ কৰে তেতিয়া ফেনটো কম নাথাকে বা কোৱালিটি থাকে চব বেছৰো কোৱালিটি থাকে চব বেছৰ কোৱালিটিটো যদি ভাল হয় তেতিয়া ফেনটো আপোনালোকৰ যিখিনি লাগে তাৰ সমানে আহে যিখিনি আপোনালোকে দোকানৰ পৰা চাবোন কিনিলে ফেন পায় সেইখিনি ফেনে আহে কিন্তু আপোনালোকে যদি একদম ল' কোৱালিটিৰ চব বেছটো ইউজ কৰে তেতিয়াহ'লে আপোনালোকৰ ফেনটো বহুতখিনি কম থাকে যদি বিচাৰে আমাৰ চব বেছটো এবাৰ লৈ চাব একদম কম দামতে দি থকা হৈছে কেজি আপোনালোকৰ বহুত কম আপোনালোকে যদি ল'ব বিচাৰে একবাৰ লৈ চাব পাৰে চব বেছৰ কোৱালিটিটো চাব পাৰে বা দামবোৰ কেনেকুৱা চাব পাৰে এনেকুৱা বক্সবোৰত আপোনালোকে নিজৰ নাম এইটো মৌচুম আছে আমাৰ নিজৰ ব্ৰেণ্ড হয় মৌচুমত যেনেকৈ নাম দিয়া আছে আপোনালোকৰ নিজৰ নাম দি আপোনালোকে বক্সবোৰ বনাব পাৰে এইটো অৰ্গেনিক হয় অৰ্গেনিক দি কিনে বনাইছে অৰ্গেনিক দিব পাৰে বা আপোনালোকৰ নিজৰ ব্ৰেণ্ডটো যি নাম তেনেকৈ দি বনাই ল'ব পাৰে 10 টকা 20 টকাৰ বক্সটোও পাব আৰু ডাঙৰ পালে লাগিলে ডাঙৰো পাব গোটেইখিনি বস্তু এভেইলেবল আছে আৰু একদম কম দামতে পাব যদি বিচাৰে এবাৰ যোগাযোগ কৰিব আৰু ইতিমধ্যে আমি বহুতকে দি আছোঁ এইবোৰ এনেকুৱা 10 টকীয়া মূলবোৰ 10 টকীয়া চাবোনৰ মূলবোৰ সকলোখিনি বস্তু আমাৰ তাতে এভেইলেবল আছে এইবোৰ ডাঙৰ মূলবোৰ বা এইবিলাক সৰু পাৰফিউম লাগিলে সৰু পাৰফিউম আছে এনেকুৱা ডাঙৰ লাগিলে যেনেকুৱা যি প্ৰয়োজন হয় আপোনালোকক গোটেইখিনি বস্তু এভেইলেবল আছে যদি বিচাৰে এবাৰ যোগাযোগ কৰিব আৰু আপোনালোকে আমাৰ তাত প্ৰশিক্ষণটো ল'লে ISO চাৰ্টিফাইড গভৰ্ণমেণ্ট ৰেজিষ্টাৰ চাৰ্টিফিকেট এখন দিয়া হ'ব যিখন লৈ আপোনালোকে ধুনীয়া কৰি ব্যৱসায়টো আগবঢ়াই নিব পাৰিব আৰু আপোনালোকে যদি এই ব্যৱসায়টোৰ নামত ব্যৱসায়টো আগবঢ়াই নিয়াৰ নামত যদি লোন এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে লোনো এপ্লাই কৰিব পাৰে আমি গোটেইখিনি বস্তু আপোনালোকক ধুনীয়া কৰি বুজাই দিম কেনেকৈ ক'ত কি কৰিব লাগে সকলোখিনি বস্তু আমি শিকাই দিম আপোনালোকে এবাৰ যোগাযোগ কৰিব আৰু আপোনালোকে এই ব্ৰেণ্ডটো নিজৰ ব্ৰেণ্ডটো কেনেকৈ আগবঢ়াই নিব বা দোকানত চাবোনটো 10 টকা দামৰ চাবোনটো কিমান টকাত দিব বা 10 টকাৰ চাবোনটো আপোনালোকে কিমান গ্ৰামৰ দিব সকলোখিনি বস্তু শিকাই দিয়া হয় আপোনালোকে মাত্ৰ এবাৰ যোগাযোগ কৰিব স্ক্ৰীনত নাম্বাৰটো দিয়া আছে যদি বিচাৰে এবাৰ যোগাযোগ কৰিব আৰু এনেকুৱা ধৰণৰ চাৰ্টিফিকেটবোৰ দিয়া হয় এনেকুৱা গভৰ্ণমেণ্ট ৰেজিষ্টাৰ চাৰ্টিফিকেট হয় এইবোৰ আপোনালোকে যদি ট্ৰেইনিং ল'ব বিচাৰে এইবোৰ চাৰ্টিফিকেট আপোনালোকক প্ৰভাইড কৰা হ'ব আৰু আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিছে সেইটো জনাব কমেণ্ট কৰি আপোনালোকে বাৰু ভিডিঅ'বোৰ চাই কিন্তু কমেণ্ট কৰিব পাহৰে আৰু ছাবস্ক্ৰাইব কৰিব পাহৰে সেইকাৰণে আজি অনুগ্ৰহ কৰি কৈছোঁ আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে ক'ৰ পৰা চাই আছে এবাৰ কমেণ্ট কৰিবচোন আমাৰো ভাল লাগে তেতিয়া ক'ৰ পৰা চাই আছে গম পালে সেইকাৰণে এটা কমেণ্ট কৰিব নাপাহৰিব দেই আৰু আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ আকৌ এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ